হাই হেল্ল' নমস্কাৰ গাইজ আৰু গুড মৰ্ণিং গাইজ। কিমাননো ফাৰ্মিং কৰাৰ ব্লগ বনাম, তাৰ কাৰণে আজি এটা ট্ৰেভেলিঙৰ ব্লগ বনাম বুলি ভাবিলোঁ। তো চাই থাকিব, মই কলৈ যাওঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আজি হ'ল 15 আগষ্ট আৰু তাৰ কাৰণে আজি আমিও ফুৰিব ওলালোঁ। তো কলৈ যাওঁ চাই থাকিব। তো গাইজ আমি যাই আছোঁ উমচেক চিংৰাদি যাব লাগে আৰু আমি দুধনৈৰ পৰা যাই আছোঁ। তো কোনোবা যদি দুধনৈৰ হয় তো কমেণ্ট কৰিব প্লিজ। এতিয়া আমি তেল ভৰাম। আৰু এতিয়া আমি যাবলৈ আৰম্ভ কৰিলোঁ। এতিয়া আমি ৰংজুলি পাৰোঁ, এই ৰংজুলি পিছত ধুনু ভাঙা পাম। তো তাৰপিছত ধূপধাৰা পাম। তো আগলৈকে দেখি আহিছোঁ আৰু চাওকচোন গাইজ ৰাস্তাৰ কি অৱস্থা হৈছে, একদম ধূলা হৈ গৈছে। তাৰমানে ফ'ৰ লাইনৰ কাম চলি আছে, সম্পূৰ্ণ হোৱা নাই। তো উপায় নাই, তো যাবই লাগিব। তো যিমান পাৰে কষ্ট কৰি দেখুৱাম, তো চাই থাকিব। এতিয়া আমি বাৰু ধুনু ভাঙা আৰু ধুনু ভাঙা পিছত ধূপধাৰা পাম। তো আমি ধুনু ভাঙা ভাল লাগিব সম্পূৰ্ণ হ'লে। এতিয়া বনাই আছে বহুত দিনৰ পাব্লিক। এতিয়া চিংৰাৰ ৰাইট চাইড দি আহিব লাগিব, যদিহে গোৱালপাৰাৰ চাইডৰ পৰা আহে, আৰু গুৱাহাটী চাইডৰ পৰা আহিলে মানে লেফ্ট চাইডত আহিব লাগিব। তো আমি যাই আৰু এইখিনিতো হাইহিম বজাৰ হয়, আৰু হাইহিম বজাৰ এৰি এতিয়া আমি উমচেক ৰাস্তা পালোঁ আৰু বহুত ভিৰ হৈছে, কাৰণ মানুহ বহুত আহিছে। তো অলপ সময় লাগিব। আৰু বাইকৰ এন্ট্ৰি ফিজ 30 টকা, আমি 30 টকা দিলোঁ। আৰু এতিয়া আমি এই আগত যাব লাগিব আৰু আমি পাৰ্কিং কৰিব লাগিব। এতিয়া আমি সিফালে পাৰত যাম, কাৰণ ইফালে পাৰত জায়গা নোহোৱা হ'ল পিকনিক খাবৰ কাৰণে। আৰু আমি তাতে খানা চানা বনাই ইয়াতে গা ধুম। গতিকে আমি সেই পাৰত যাওঁ বলক। আৰু কোনোবাইতো বহুত সোনকালে আহি গা ধুই আছে, আৰু আমি গা ধুব পৰাই নাই। আহিলোহে মাত্ৰ, বাকীকেইটা গা ধুই আছে। তো আমাৰ আহিব দেৰি হ'ল, তাৰ কাৰণে আমি গা ধুব পৰা নাই। তো খাই লৈ ধুনীয়াকৈ গা ধুম। দেখা পাই যায় পানী চা না গাইছ, পানী চা ইমান চাফা গাইছ, ইমান চাফা পানী। বহুত শিল আছে, লাহে লাহে যাই থাকিব লাগে। আহি পালোঁ। এতিয়া আমি খাবৰ কাৰণে কিবা কিবি বস্তু বনাম। মাংস আনিছোঁ, মাংস বনাম আৰু খাই লৈ আমি গাত গা ধুম।
গাইছ এতিয়া আমি যাব ওলালোঁ আৰু এইখিনিয়ে ভিডিঅ'খিনি তো যদি ভাল লাগছে তো লাইক কৰি শ্বেয়াৰ কৰিব